আমাৰ এই কাৰ্যসূচী আজি 10 তাৰিখৰ পৰা চলি আছে। কালিলৈকে আমাৰ যি বৰদিনৰ কাপৰ বস্ত্ৰ বিতৰণ কাৰ্যসূচী সজল ফাউণ্ডেশ্যনৰ কালি আমাৰ শেষ হ'ব। আজি এতিয়ালৈকে আমি অলৰেডি 7,000+ দৰিদ্ৰ পৰিয়ালক আমি বস্ত্ৰ আৰু কম্বল বিতৰণ কৰিছোঁ। আৰু কালি আমাৰ চাপকাটা অঞ্চলটো আছে, এই অঞ্চলটোত দিলে আমাৰ টোটাল 9,000+ পৰিয়ালক আমি দিব পাৰিম। আৰু কালি আমাৰ বৰদিনৰ এই বছৰৰ 2022 আমাৰ কাৰ্যসূচী শেষ হ'ব। যি পবিত্ৰ যি আমাৰ বৰদিন, এই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আগন্তুক যে আমাৰ নতুন বছৰ, মই ভাবোঁ যে চবৰ কাৰণে গোটেই অসমবাসী, গোটেই ভাৰতবাসী ৰাইজৰ যাতে 23টো আমাৰ কাৰণে বহুত ভাল যায়। আৰু এটা আমাৰ ইয়াত মাজত এতিয়া এটা কালি আপোনালোকে চাইছে যে কৰোণালৈ যে আমাৰ চাইনাত কমচে কম 49% মানুহ ডেথ হৈ আছে আজিৰ ডেটত। আৰু গোটেই ৱৰ্ল্ডত কৰোণাই আকৌ যি জোকাৰণি দিছে, মই নিজেও ভাবিছোঁ যে আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষত আমি চবে সতৰ্ক থাকিব লাগে। এইটোক লৈ কোনেও কণ্ট্ৰভাৰ্চি কৰিব নালাগে যে নিজৰ স্বাৰ্থত কোনেও কৰোণা বা মানুহ বচোৱাৰ কাৰণেহে চৰকাৰে কাম কৰে, কোনেও চৰকাৰৰ বিৰোধ কৰিব নালাগে। মই চবক এটাই আহ্বান কৰিম যাতে চব ৰাইজে বা চব আমাৰ যি দল পাৰ্টি সংগঠনৰ মানুহ আছে চবে ৰাইজক সহায় কৰি যাতে আমি কৰোণাৰ পৰা যাতে আমি মুক্ত পাব পাৰোঁ।